হেই গাইজ, যদিহে পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। ৰং টিভিত সম্প্ৰচাৰিত হৈ থকা হৃদয় এক বিজ্ঞাপন চিৰিয়েলত অভিনয় কৰা মায়া আচলতে হয় কোন, ঘৰ ক'ত, কাৰ সৈতে আছে প্ৰেমৰ সম্পৰ্কত, সবিশেষ জানিব পাৰিব আজিৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে। গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। হৃদয় এক বিজ্ঞাপন চিৰিয়েলত অভিনয় কৰা মায়া আচল নামটো হ'ল ভাৱনা ঠাকুৰীয়া। ভাৱনা ঠাকুৰীয়া জন্ম হৈছিল 29 মে 2002 চনত। ভাৱনা ঠাকুৰীয়া ঘৰ হ'ল কামৰূপ নগৰপেৰাত। ভাৱনা ঠাকুৰীয়া পৰিয়ালত মাক দেউতাক এগৰাকী ভনীয়েক আছে। মাকৰ নাম হ'ল শেৱালী ঠাকুৰীয়া, দেউতাকৰ নাম হ'ল অনুপ কুমাৰ ঠাকুৰীয়া আৰু ভনীয়েকৰ নাম হ'ল তেজস্বী ঠাকুৰীয়া। ভাৱনা ঠাকুৰীয়া স্কুল পঢ়িছিল শংকৰদেৱ শিশু বিদ্যা নিকেতনত। কলেজ পঢ়িছিল বিমলা প্ৰসাদ চলিহা কলেজ আৰু শেষত গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে পলিটিকেলত মেজৰ লৈ। ভাৱনা ঠাকুৰীয়াই অভিনয় কৰা দুখনমান চিৰিয়েলৰ নাম হ'ল চেনী চম্পা, অ' জোঁৱাই, ৰাণগুলি এক্সপ্ৰেছ, ৰ'দৰ ফুল আৰু এখন নতুন চিৰিয়েলত আহি আছে ৰং টিভিত নমো নাৰায়ণ। আৰু হৃদয় এক বিজ্ঞাপনত মায়া চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ মন মোহিবলৈ সক্ষম হৈছে। আপোনালোকে বাৰু ৰং টিভিত সম্প্ৰচাৰিত হৈ থকা হৃদয় এক বিজ্ঞাপন চিৰিয়েলত অভিনয় কৰা মায়াৰ অভিনয় চাই কেনেকুৱা পাইছে তলত কমেণ্ট কৰি জনাবচোন। আমাৰ আজি ভিডিঅ'টো আছিল ইমানেই। আজিলৈ বাই বাই।